কল্পনা মই যদি কওঁ আপুনি সফল হোৱাৰ কল্পনা কৰক আৰু আপুনি সফল হ'ব। আচৰিত হৈছে ন? আপোনালোকে ভাবিছে কিজানি এই ল'ৰাটোৱে কিবা নিচা চিচা কৰি আহিলে নেকি? নাই মই কোনো নিচা কৰি অহা নাই। চাওক, জীৱনত সফলতা লাভ কৰিবলৈ নিজক সফল হোৱাৰ কল্পনা কৰা কিমান প্ৰয়োজন আৰু নিজৰ মনত সফলতা লাভৰ স্পষ্ট মানসিক চিত্ৰ অংকন কৰি সফলতা লাভ কেনেদৰে কৰিব পাৰি, এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি এই সম্পূৰ্ণ কথা জানিব পাৰিব। এই ভিডিঅ'টো সম্পূৰ্ণ চাওক, কল্পনাৰ যি যাদুকৰী শক্তি তাক শিকি লওক আৰু নিজৰ জীৱনত ইয়াক ব্যৱহাৰ কৰি সফলতা লাভ কৰক। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, মই সীমান্ত স্বাগতম, য'ত আমি জানো কিছু নজনা কথা। এই পৃথিৱীত সফল মানুহে এই ৰহস্যময় কল্পনা শক্তিক সদায় ব্যৱহাৰ কৰি আহিছে। কল্পনা শক্তিক মাত্ৰ সফল ব্যক্তিসকলে ব্যৱহাৰ কৰি আহিছে তেনে নহয়, আমিও এই শক্তিক সৰুৰ পৰা ব্যৱহাৰ কৰি আহিছোঁ। আচৰিত নহ'ব, এইটো সম্পূৰ্ণ সত্য কথা। পাৰ্থক্য মাত্ৰ এইটো যে সফল ব্যক্তিসকলে এই শক্তিক জানি ইয়াক পজিটিভভাৱে ব্যৱহাৰ কৰে আৰু আমি সাধাৰণ মানুহে এই শক্তিক নজনাৰ বাবে ইয়াক নেগেটিভভাৱে ব্যৱহাৰ কৰোঁ। এতিয়া প্ৰশ্ন হ'ল, আমি এই কল্পনা শক্তিক কেনেদৰে সৰুৰ পৰা ব্যৱহাৰ কৰি আহিছোঁ? আহক জনাৰ চেষ্টা কৰোঁ। উদাহৰণ হিচাপে স্কুলৰ সময়ৰ কথাকে ধৰি লওঁ। এনে হ'ব পাৰে, স্কুলত পঢ়ি থকাৰ সময়ত শিক্ষকে আপোনাক কিবা এটা কথাৰ কাৰণে আপোনাৰ সমালোচনা কৰে। আপোনাৰ মনত এতিয়াও সেই ঘটনাৰ চিত্ৰ স্পষ্ট হৈ থাকে, কাৰণ আপুনি শ্ৰেণীকোঠাৰ সকলো ল'ৰা ছোৱালীৰ আগত অপমানিত অনুভৱ কৰিছিল। পাছত যেতিয়া স্কুলত হওক বা আপুনি ডাঙৰ হোৱাৰ পাছত মানুহৰ মাজত হওক, যেতিয়া আপোনাৰ কোনো কথাৰ ওপৰত নিজৰ মতামত দিয়াৰ মন হয়, তেতিয়া আপুনি নিজক বাধা দিয়ে, নিজৰ মুখ বন্ধ কৰি ৰাখে, কাৰণ সেই সময়ত আপোনাৰ মনলৈ সমালোচনা হ'লে কিমান বেয়া লাগে এই কথা মনলৈ আহে। সেই শ্ৰেণীকোঠাত হোৱা সমালোচনাৰ যি চিত্ৰ, সেই চিত্ৰ আপোনাৰ মনত বাঢ়ি আহে আৰু এই কল্পনাই আপোনাৰ কামত বহু প্ৰভাৱ পেলায়। চাওক, এই মানসিক চলচ্চিত্ৰখন যেতিয়ালৈ আপোনাৰ মগজুত চলি থাকিব, তেতিয়ালৈ আপুনি কোনো মানুহক নিজৰ মতত আনিব নোৱাৰে বা কোনো মানুহক নিজৰ কথাত সন্মত কৰাব নোৱাৰে। লাগিলে আপোনাৰ যুক্তি যিমানে সঠিক নহওক কিয়, আপোনাৰ কথাত যিমানে সত্যতা নাথাকক কিয়, প্ৰথম আপুনি নিজৰ মনৰ পৰা এই মানসিক চিত্ৰখন আঁতৰাব লাগিব। কিন্তু প্ৰশ্ন হ'ল, ইয়াক আঁতৰাব কেনেকৈ? চাওক, এই মানসিক চিত্ৰখন আঁতৰাব নোৱাৰি, কিন্তু ইয়াক সলনি কৰিব পাৰি। বুজি পোৱা নাই? চাওক, আমাৰ মানসিক ছবি বা কল্পনাসমূহৰ কাৰণ যিয়ে নহওক কিয়, সেইবোৰৰ ওপৰত মাত্ৰ আমাৰ নিয়ন্ত্ৰণ থাকে। সেইকাৰণে আমি সচেতনভাৱে নতুন মানসিক চিত্ৰ বনাই পুৰণি বেয়া মানসিক চিত্ৰসমূহক সলনি কৰাৰ চেষ্টা কৰা দৰকাৰ। উদাহৰণ হিচাপে, ৰাজহুৱা সভাত ভাষণ দিয়াটো বহুত মানুহৰ কাৰণে টান কাম। এনে মানুহক ভাষণ দিয়াৰ কথা ক'লে তেওঁলোকৰ মনলৈ কি আহে? তেওঁলোকৰ মনলৈ আহে নিজক অন্য মানুহৰ আগত ভাষণ দিয়াৰ এখন চিত্ৰ। তেওঁলোকে দেখে যে ভাষণ দিয়াৰ অৱস্থাত তেওঁ ঘামে, ভাষণৰ মাজত সঠিক শব্দ বাচিব নোৱাৰি, কথা লাগি ধৰে, ইত্যাদি ধৰণৰ কথা মনলৈ আহে। তেনে মানসিক চলচ্চিত্ৰ তেওঁলোকৰ মনত চলি থকাৰ বাবে তেওঁলোকে কেতিয়াও ভাষণ দিব নোৱাৰে। কিন্তু যদি তেওঁ সদায় সচেতনভাৱে নিজৰ মনত এই চলচ্চিত্ৰ বনায় যে তেওঁ ভাষণ দি আছে, শ্ৰোতাসকল মন্ত্ৰমুগ্ধৰ দৰে শুনি আছে, ভাষণৰ মাজত তেওঁ এটা সুন্দৰ কাহিনী উপস্থাপন কৰে আৰু শ্ৰোতাসকলৰ হাত তালিৰে মঞ্চ গুজৰি উঠে। ভাষণৰ শেষত শ্ৰোতাসকলে তেওঁক প্ৰশংসা কৰে। যদি তেওঁ এনেধৰণৰ মানসিক চিত্ৰ সচেতনভাৱে সদায় নিজৰ মগজুত চলায়, তেন্তে কম দিনৰ ভিতৰতে যিকোনো মানুহৰ ভাষণ দিয়াৰ ভয় আঁতৰিব আৰু তেওঁ এটা ভাল বক্তা হ'ব পাৰিব। ইয়াত এটা কথা মন কৰিব লাগিব যে আপুনি সফল হোৱাৰ কল্পনা বা মানসিক চলচ্চিত্ৰ আজি আৰম্ভ কৰে আৰু আজি আপুনি সফল হৈ নাযায়। মইতো এই কথাও ক'ম যে প্ৰথম দিনা যেতিয়া আপুনি মই এজন সফল ব্যক্তি বুলি কল্পনা কৰিব, আপোনাৰ মগজুৱে সেই কল্পনাক গ্ৰহণ নকৰে। চিধাই ক'ব, নাই তই তেনে মানুহ নহয়, এইবোৰ মিছা কথা, মই নামানো। কিন্তু আপুনি যদি মগজুৰ কথা নুশুনি সদায় সফল হোৱাৰ কল্পনা জোৰ দি কৰি যায়, এদিন এনে হ'ব যে মগজুৱে এই কথা মানি ল'ব। যিদিনা মগজুৱে এই কথা গ্ৰহণ কৰি ল'ব, তেতিয়াৰ পৰা আপোনাৰ মগজুৱে সফল ব্যক্তিৰ নিচিনা কাম কৰাত লাগে। ফলত লাহে লাহে আপুনি সফলতাৰ পথত আগবাঢ়ি যায়। ইয়াতে মই বিখ্যাত অভিনেতা জিম কেৰীয়ে নিজক সফল অভিনেতা বনাবলৈ ব্যৱহাৰ কৰা এটা উপায়ৰ কথা উল্লেখ কৰিব বিচাৰোঁ। অভিনেতা জিম কেৰী যেতিয়া অভিনয় জগতত প্ৰথম আহে, তেওঁক কোনো চিনি পোৱা নাছিল। তেওঁ অভিনয় কৰিবৰ বাবে ভাল চলচ্চিত্ৰ পোৱা নাছিল। তেনে সময়ত তেওঁ নিজক এখন চেক লিখে, অভিনয়ৰ বাবদ $10 লাখ পোৱা বুলি। এই চেকখন সদায় তেওঁ নিজৰ পেণ্টৰ জেপত ৰাখিছিল। সদায় ৰাতিপুৱা গধূলি যেতিয়া সময় পায় তেওঁ এই চেকখন চাইছিল আৰু নিজক অনুপ্ৰেৰণা যোগাইছিল। এই চেকখনৰ তাৰিখ তেওঁ 5 বছৰ পাছলৈ দিছিল। আপুনি জানি আচৰিত হ'ব, তেওঁ 5 বছৰ পাছত এখন চলচ্চিত্ৰৰ অভিনয়ৰ বাবদ $10 লাখ পায়। জিম কেৰীয়ে কৈছিল, টকাটো আচল কথা নহয়, আচল কথা হ'ল ইমান টকা অভিনয়ৰ বাবদ পাবৰ বাবে তেওঁ কিমান ভাল অভিনয় কৰিব লাগে। তেওঁ সদায় এই চেকখনে অনুপ্ৰেৰণা দিছিল নিজৰ কাম ভালদৰে কৰিবলৈ। তেওঁ সদায় এই চেকখন চাই তেওঁৰ নিজৰ মনত এটা দৃঢ় বিশ্বাস হৈ গৈছিল যে তেওঁ এজন ভাল অভিনেতা। তাৰ ফলত তেওঁৰ দৃষ্টিভংগী এজন সফল অভিনেতাৰ নিচিনা হয় আৰু এই দৃষ্টিভংগী কৰ্মত প্ৰতিফলিত হয়। তাৰ ফলত তেওঁ এনে পৰিস্থিতি আকৰ্ষণ কৰে যে যিয়ে তেওঁক সফলতা প্ৰদান কৰে। নিজৰ কাৰণে চেক লিখি জিম কেৰীয়ে যি সফলতা পায়, সেইটো অৱস্থান মনৰ শক্তিৰ এটা শক্তিশালী উদাহৰণ। মনত ৰাখিব, অৱস্থান মনে গভীৰ বিশ্বাস আৰু প্ৰবল ভাৱনা থকা যিকোনো লক্ষ্যক বাস্তৱত সলনি কৰিব পাৰে। নিজৰ লক্ষ্যৰ কথা সদায় ভাবি থাকিলে আৰু নিজৰ মনত সেই লক্ষ্যটোৰ পৰা চিত্ৰ বা কল্পনা দেখি থাকিলে সেই লক্ষ্যটো পোৱা সহজ হৈ পৰে। বন্ধুসকল, এইটো আছিল কল্পনাৰ ক্ষমতা, কল্পনাৰ শক্তি। এই কল্পনা শক্তিক ব্যৱহাৰ কৰি আপুনিও নিজৰ জীৱনত সফলতা লাভ কৰিব পাৰিব। আহক তেন্তে আজিৰ পৰা এই শক্তিক ব্যৱহাৰ কৰক আৰু নিজৰ জীৱনত সফলতা লাভ কৰক। কিন্তু তাৰ আগতে এই ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰক। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰক এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ। মই লগ পাম নতুন ভিডিঅ'ত। তেতিয়া নমস্কাৰ, গুড বাই।